নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছামিজ জিকে ইউটিউব চেনেলত। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ এবি কামাণ্ডো বেটেলিয়নৰ এডমিট কাৰ্ড ডাউনলোড কৰোঁতে হয়তো আপোনালোকে প্ৰব্লেম পাইছে বা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই। হেল্প ইৰ'ৰ কোড 5 বুলি দেখুওৱা হৈছে। আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ঠিক কৰিব বা কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এইটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট। এই অফিচিয়েল ৱেবছাইটটোতে আপোনালোকৰ অসম পুলিচৰ এবি কামাণ্ডো বেটেলিয়নৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এই অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি দেখিব এডমিট কাৰ্ড ফৰ PST, PET ফৰ ৰিক্ৰুইটমেণ্ট ফৰ। ছাইডলৈ আহিব, ছাইডত দেখিব ডাউনলোড বুলি অপশ্যন এটা। এই ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে নতুন ইণ্টাৰফেচ এটা খোল খাব। খোল খোৱাৰ পাছত এই পেজটোত গৈ আপোনালোকৰ যিটো ফোন নম্বৰ, ইমেইল ID, এপ্লিকেশ্যন ID, এই তিনিটাৰ ভিতৰত যিকোনো এটা ফোন নম্বৰ, ইমেইল ID, এপ্লিকেশ্যন ID এটা ইয়াত বহাই দিব। মই ফোন নম্বৰটো বহাই দিছোঁ। বহাই দি লগইন অপশ্যনটোত ক্লিক কৰিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ক্লিক কৰাৰ পিছত যদি আপোনালোকৰ এনেকুৱা হৈ আছে ফৰ এডমিনিষ্ট্ৰেটিভ ৰিজন এডমিট উইল বি ইছ্যু টু ইউ চুন, মানে হেল্প ইৰ'ৰ কোড 5 বুলি যদি দেখুৱাইছে, যদি আপোনালোকৰ আছাম পুলিচৰ এবি কামাণ্ডো বেটেলিয়নত এপ্লাই কৰিছিল তেনেহ'লে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই, এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, তেনেহ'লে চিন্তা কৰিব নালাগে। তলত এটা ফোন নম্বৰ দিয়া হৈছে, যিটো নম্বৰ 8826762371। এই নম্বৰটোত আপোনালোকে কল কৰক আৰু কল কৰি সমস্যাটো ক'ব যে মোৰ এনেকুৱা ধৰণৰ হৈ আছে। আপোনালোকে এইটোৱে ক'ব যে হেল্প ডেস্ক ইৰ'ৰ কোড 5 বুলি দেখুৱাইছে আৰু লগতে আপোনাৰ ফোন নম্বৰটো সুধিব। সেই ফোন নম্বৰটো কৈ দিব, লগতে আপোনাৰ ডেট অফ বাৰ্থটো সুধিব, আপোনাৰ নামটো সুধিব আৰু নামটো সোধাৰ পিছত আপোনাৰ 1 মিনিটতে আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। চিন্তা কৰিব কোনো কাৰণ নাই। আপোনালোকৰ যোনৰ এনেকুৱা প্ৰব্লেম হৈ আছে তলত দিয়া নম্বৰটোত কল কৰক আৰু কল কৰি আপোনাৰ সমস্যাটো কওক, আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব।